নমস্কাৰ কুকি সাধু ঘৰলৈ পুনৰবাৰ স্বাগতম জনাই আজি সাধুটো শুনাবলৈ লৈছোঁ। যদি ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি শুনাবলৈ লোৱা সাধুটো হৈছে মিছলীয়া গৰখীয়া। এখন গাঁৱত দেহিৰাম নামৰ এটা গৰখীয়া আছিল। পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে। এদিন দুপৰীয়া তাৰ মনত এটা বেয়া বুদ্ধি খেলালে। সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি টেটু ফালি চিঞৰিলে, বাঘ অ বাঘ, খালে অ, কোন ক'ত আছ, মোক বচাও। তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ লাঠি জোং লৈ উধাটো খাই আহিল। পাছে দেখিলে যে দেহিৰামে তেওঁলোকক দেখি কিলিয়াই হাঁহিব ধৰিলে। গাঁৱৰ মানুহবোৰৰ বৰ খং উঠিল। তাক গালি শপনি পাৰি তেওঁলোক দিহাদিহি গুচি গ'ল। কেইদিনমানৰ পাছত দেহিৰামে আকৌ ৰাউচি জুৰিলে, বাঘ অ বাঘ, খালে অ, গৰু নিলে অ। এইবাৰ গাঁৱৰ মানুহবোৰ হাতে হাতে লাঠি জোং লৈ বাঘ খেদিবলৈ ঢপলিয়াই আহিল। দুষ্ট গৰখীয়াই এইবাৰো হাত চাপৰি বজাই নাচি দেখুৱালে। মানুহবোৰে এইবাৰ তাক খং ৰাগ কৰি গুচি গ'ল। এদিন সঁচাকৈয়ে এটা বৰ ডাঙৰ বাঘ তাৰ মুখৰ আগতে ওলাল। সি বাঘ অ বাঘ, খালে অ বুলি চিঞৰি তালফাল লগালে। কিন্তু এইবাৰ গৰখীয়াক বচাবলৈ কোনো ওলাই নাহিল। সকলোৱে ভাবিলে দেহিৰামে এইবাৰো এনে চিঞৰিছে। ফলত বাঘে দেহিৰামক ঢাপ মাৰি ধৰি হাবিলৈ লৈ গ'ল। সাধুটোৰ পৰা আমি গম পালোঁ যে মিছা কথা ক'ব নালাগে। মিছা কথা কোৱাৰ কাৰণে দেহিৰামৰ এনে দশা হ'ল। সাধুটো শুনি কেনে লাগিল জনাবলৈ নাপাহৰিব। ধন্যবাদ।